মোৰ প্ৰিয় নৱম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক এক্সাৰসাইজ 2.4 ৰ 8 নম্বৰৰ উৎপাদক বিশ্লেষণ কৰাখিনি সমাধান কৰি দিম গতিকে তোমালোকে মন দি ভিডিওটো চাই থাকিবা তাৰ আগত মই তোমালোকক কৈ দিওঁ যোৱাকালি মই 2.4 ৰ 6 নম্বৰটো কৰি দিছিলো আৰু তাত আমাৰ কোনটো অভেদ ব্যৱহাৰ হৈছিল x + y কিউব ঠিক একেদৰে 8 নম্বৰখিনিটো 8 নম্বৰ যিখিনি আমাৰ অংক আছে তাত আমাৰ x + y কিউব আৰু x - y কিউবৰ ফৰ্মুলাটো ব্যৱহাৰ হ'ব গতিকে মই ইতিমধ্যে ইয়াত লিখি থোৱা আছে চাই লোৱা তোমালোকে আৰু তোমালোকক মই এটো ভালদৰে মনত ৰাখিবলৈ কৈছিলো এটা চোৱা প্ৰথমতে 8a কিউব আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে ইয়াৰ পৰা উৎপাদক উলিয়াব দিছে এইখিনি পৰা আমাৰ উৎপাদক গিটা উলিয়াব দিছে আমি কেনেদৰে উলিয়াম উৎপাদক প্ৰথম আমি যিটো পালো প্ৰথম আমাৰ যিটো সংখ্যা আছে আমি তাৰ পৰা এই সংখ্যাটো ভাঙিলো 8ক যদি আমি সূত্ৰটোৰ মতে এই সূত্ৰটোৰ মতে ভাঙি দিব লাগিব চোৱা প্ৰথম আছে x কিউব 8ক যদি আমি কিউব কৰো কিমান হ'ব 2a কিউব ঠিক একেদৰে b যদি আমি ভাঙি দিও চোৱা ইয়াত কাৰণ y আছে y ইয়াত জিনিবা y মানে b টো যদি ভাঙি দিও কিমান হ'ব b কিউব ঠিক আমাৰ ফৰ্মুলাটোত আছিল প্লাস হেমতে আমি প্লাস দিও ফৰ্মুলাত কি আছিল 3 হেমতে আমি 3 দিলো 3 টো লগত আমাৰ x স্কয়াৰ আৰু y ইনটু হৈ আছে গতিকে ইয়াত x আমি এটুক ধৰিম আৰু ইয়াত y ধৰিম এটু গতিকে ফৰ্মুলাটোত আছিল x স্কয়াৰ x মানে কিমান 2a লগত স্কয়াৰ আছিল ফৰ্মুলাটো স্কয়াৰ আছিল ইনটু y y মানে আমি কি b y মানে আমাৰ ইয়াত b হেমতে আমি b দিলো তাৰ পিছত আহিল আমাৰ প্লাস আকৌ আছে ফৰ্মুলাত 3 into xy square ইয়াত x মানে কিমান আছিল 2a into y মানে কিমান আছিল b লগত আমি কি কৰিব লাগিব স্কয়াৰ যেটো আছিল স্কয়াৰ হেমতে আমি স্কয়াৰ দিম এটা তোমালোকে চোৱা এটা চোৱাচোন আমি এটা কৰি চাওচোন 2a কিউব মানে কিমান 8a কিউব b কিউব মানে b কিউব 3 into 2 into 4 4 লগত 3 into কৰি দিলো আমি কিমান হল 12 লগত a স্কয়াৰ এফালে b আহি গল ঠিক একেদৰে 3 into 2 6ab স্কয়াৰ তো আমাৰ উৎপাদক আমি ইয়াৰ পৰা আমি এই সংখ্যাখিনিৰ পৰা ইয়াৰ পৰা আমি উৎপাদক উলিয়াইলো আৰু এইটো এই সূত্ৰটোত আমি দেখিছানে এই সূত্ৰটোত আমি কৰি গলো হেমতে আমি কৰি গলো কৰাৰ পিছত আমাৰ এই সূত্ৰটোত যদি আমি ভাঙি দিও তাৰ পিছত কোনটো সূত্ৰ পাওঁগে x + y কিউব গতিকে ইয়াত x মানে কি আছিল 2a হেমতে 2a দিলো প্লাস y মানে আছিল আমাৰ b ফৰ্মুলাটো আছিল কিউব হেমতে কিউব দিলো এতিয়া আমাৰ ইয়াত কি আছে কিউব মানে 2ab + 2 into 2a + b into 2a + b আমি তিনটা পাই গলো গতিকে আমাৰ এটো আছিল সমাধান এনেদৰে আমাৰ এটা অংক উৎপাদক বিশ্লেষণ কৰে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈ আহো যোৱাকালি তোমালোকে মনত ৰাখিবা অৰ্থাৎ মই আগৰটো ভিডিওত মাইনাসৰ ফৰ্মুলাটো দিছিলো বীজগণিত x - y হোল কিউবৰ ফৰ্মুলাটো দিছিলো আৰু মনত ৰাখিবলৈ তোমালোকক কৈছিলো এতিয়া মাইনাসত আমাক কি আহে x কিউব - y কিউব - 3x স্কয়াৰ y + 3xy স্কয়াৰ এই ফৰ্মুলাটোত আমাৰ 2 নম্বৰ অংকটোত ব্যৱহাৰ হ'ব কাৰণ চোৱা ইয়াত মাইনাস আছে দুইটা চিহ্ন যেনেদৰে ইয়াত মাইনাস আছিল ঠিক একেদৰে এই প্ৰশ্নটোৰ আমাৰ মাইনাস হয় গতিকে আমাৰ মাইনাসৰ সূত্ৰত আমি ভাঙিব লাগিব এটা উৎপাদক বিশ্লেষণ কৰাত মই তোমালোকক কৈছো প্ৰথম যিটো সংখ্যা আছে 8a কিউব আমি ইয়াক ভাঙি পেলাম ভাঙি দি পেলাই কি কৰিম x কিউবৰ নিচিনাকৈ বনাম 8ক যদি আমি ভাঙি দিও কিউবত কিমান হ'ব 2a কিউব 2a কিউব মানে 8 নহয় জানো ঠিক একেদৰে b কো আমি ভাঙি দিলো b কিউব হ'ব ফৰ্মুলাটোত আছিল এটা ফৰ্মুলালৈ যোৱা ইয়াত আছিল মাইনাস এটোক আমি কি বুলি ধৰিম x বুলি ধৰিম ইয়াক ধৰিম আমি y এতিয়া সূত্ৰটোত আছিল 3 হেমতে আমি 3 বহাই ললো 3 লগত ইনটু হৈ আছে x স্কয়াৰ y ইয়াত x আহিব x মানে কিমান আছিল 2a ফৰ্মুলাটো স্কয়াৰ আছিল হেদৰে আমি ইয়াক স্কয়াৰ দিব লাগিব ইনটু y মানে ইয়াত আছিল b বহালো তাৰ পিছত আহি গল আমাৰ প্লাস 3 into xy স্কয়াৰ ইয়াত x মানে কিমান আছিল 2a x মানে আছিল 2a into y স্কয়াৰ y মানে আছিল আমাৰ b
স্কোয়াৰ হৈ গ'ল আমি এই সূত্ৰটোৰ মতে আমি ভাঙি গ'লোঁ ইয়াৰ অংকটোৰ আমি ইয়াক ঘনলৈ লৈ গ'লোঁ প্ৰথম এইটোক আমি যদি ঘনমূল উলিয়াও কিমান হ'ব এইটোৰ ঘন 2a কিউব ঠিক একেদৰে b কিউব আৰু ইয়াত যেনেদৰে 3x স্কোয়াৰ y প্লাছ 3xy স্কোয়াৰ এইকেইটা আমি ভাঙি ল'লোঁ তেনেদৰে ইয়াৰ পিছত আমি নেক্সট ষ্টেপটো কি কৰিব লাগিব আমাৰ চোৱা এটা ফৰ্মুলাটো কি আছিল এই সূত্ৰটো যেহেতু আমি এই অংককিটা ভাঙি দিলো ইয়াৰ এই সূত্ৰটোৰ মতে কি আছিল x - y কিউব ইয়াত x মানে কিমান আছিল 2a কেদৰে আমি 2a লিখিম ফৰ্মুলাত আছিল y মানে কি আছিল ইয়াত b কেদৰে হোল কিউব আছিল ইয়াত আমি কিউব দিম আৰু আমি ইয়াৰ সংখ্যাটো আমি কেটা পালো 3টা পালো 2a - b into 2a - b into 2a - b আমাৰ এই অংকটোৰ উৎপাদক গিটা হৈছে এই তিনটা 2a - b 2a - b আৰু 2a - b বুজি পাইছা যদি বুজি পাইছা যদি নেক্সট টুলে আমি আহো এতিয়া আমি আহিছো 3 নম্বৰটো কোৱেশ্যন লগে চোৱা প্ৰথম আমাৰ চিন গিটা চাবা চিন গিটা কিহত আছে মাইনাস নে প্লাছত ইয়াত দেখিছা প্ৰথম আমাৰ দুডাল চিন আছে মাইনাছত গতিকে ইয়াৰ পৰা আমি গম পাইছো যেন আমাৰ মাইনাসৰ ফৰ্মুলাটো ইউজ হ'ব ইতিমধ্যে মই 2 নম্বৰ যেনেকৈ মাইনাস ব্যৱহাৰ কৰিছিলো ঠিক একেদৰে 3 নম্বৰটো আমাৰ মাইনাসৰ ফৰ্মুলাটো ব্যৱহাৰ হ'ব চোৱা x - y হোল কিউবৰ মতে আমি কৰিব লাগিব আমাৰ 3 নম্বৰটো এটা তোমালোকে জানা যেন 27 ৰ ঘন কিমান 3 আমি যদি কিউব কৰো তেতিয়া আমি কিমান পাম 27 একেদৰে 125 ৰ ঘন কিমান 5 কাৰণ 5ক যদি আমি কিউব কৰো তেতিয়া আমি পাম 125 লগতে a আছিল a লগত কিউব আছিল একাৰণে আমি ব্ৰেকেট দিব লাগিব 5a কিউব কাৰণ 5 ৰ লগত 5 তিনটা মানে 5 তিনটা 5 5 গুণ 25 5 25 125 গৰে লগত a কিউব নাছিল জানো a কিউবকো ভাঙি দিলো ফৰ্মুলাত আছিল আমাৰ মাইনাস 3 into ইয়াত x কোনটো হ'ব প্ৰথম সংখ্যাটো 3 টো লগত চোৱা x ৰ লগত স্কয়াৰ আছিল সেইমতে আমি ইয়াক স্কয়াৰ দিম into y মানে কিমান আছিল 5a বহালো এটা চোৱাচোন আমি 135 টো পাও নে নাপাও আমি চাব লাগিব ইয়াক ইনটু কৰি পেলাই 3 into 9 লগত 3 ইনটু কৰি দিলা 27 লগত যদি 5 ইনটু কৰি দিও আমি কিমান পাম 7 5 গুণ 35 3 থাকিব 2 5 গুণ 10 135 টো ধুনিয়া পাই আছো 135 টো আছিল ঠিক একেদৰে আমাৰ ইয়াত হ'ব প্লাস ফৰ্মুলাত চোৱা 3 into xy স্কয়াৰ ইয়াত x মানে কি হ'ব 3 আৰু লগতে আমাৰ আছিল y স্কয়াৰ y মানে হ'ব 5a স্কয়াৰ কোনলৈকে হৈ গ'ল আমাৰ এটা নেক্সট ষ্টেপলৈ যাব লাগিব আমি ফৰ্মুলাত কি আছিল x - y কিউব যেহেতু আমাৰ উৎপাদক উলিয়াব দিছে গতিকে আমি এই ফৰ্মুলাটো আনিব লাগিব x - y কিউব ইয়াত x মানে কি হ'ব 3 মাইনাস ফৰ্মুলাত মাইনাস আছিল মাইনাস দিম y মানে হ'ব আমাৰ 5a লগত ফৰ্মুলাত কিউব আছিল সেইমতে আমি কিউব দিম গতিকে কিউব মানে কি তিনটা সংখ্যা বুজাইছে গতিকে 3 - 5a আমি তিনিবাৰ পালো 3 - 5a আকৌ আমি লিখি দিম 3 - 5 আমাৰ এইটোৱে প্ৰশ্নৰ সমাধানটো ঠিক আছে বুজি পাইছা ইয়াৰ পিছত আমি নেক্সট টুলে যাওঁ এতিয়া আমি আহিছো 4 নম্বৰ উৎপাদক বিশ্লেষণ কৰালে এটা চোৱা প্ৰথম মই তোমালোকক কৈছিলো যেন চিন গেটা চাবা ইয়াত আমাৰ চিন আছে কি মাইনাস প্ৰথম দুটাতে চোৱা আমাৰ মাইনাসৰ ফৰ্মুলাটো লগত মিলি গৈছে এতিয়া আমি ঠিক একেদৰে x কিউব যেনেকৈ উলিয়াইছিলো আমি 64ক যদি আমি কিউবলৈ লৈ যাওঁ আমি কিমান হ'ব 4 লগতে আছিল 4a কিউব 4 তিনটা পূৰণ কৰিলে আমি কিমান পাম 4 4 গুণ 16 4 16 64 ঠিক আছে এটো আমি ভাঙি দিলো 64 টোক আমি ভাঙি দিলো সেইমতে আছিল আমাৰ -y কিউব y মানে আমাৰ 27b কিউবটো আমি এতিয়া ভাঙি দিব লাগিব 27ক যদি আমি কিউবলৈ লৈ যাওঁ কিমান হ'ব 3 লগত b আছিল 3b কিউব মানে 3 3 গুণ 9 9 3 গুণ 27 টো লগত b লগত যেটো কিউব আছিল b কিউব এটা ফৰ্মুলাত আছিল আমাৰ মাইনাস সেইমতে আমি মাইনাস দিলো ফৰ্মুলাটো কি আছিল 3 আছিল সেইমতে 3 বহাই গলো 3 লগত x স্কয়াৰ y ইনটু হৈছে ইয়াত x মানে কি হ'ব 4a আৰু y মানে হ'ব 3b গতিকে আমি সেইমতে x আছিল ফাৰ্স্ট x মানে লম
4a যেটো ফৰ্মুলাটো স্কয়াৰ আছিল হেমতে আমি স্কয়াৰ দি যাম লগত ইনটু y মানে কিমান আছিল 3b হৈ গল ফৰ্মুলাটো আছিল প্লাস হেমতে প্লাস দিলো লগত আছিল 3 ইনটু x y স্কয়াৰ x মানে মই কৈছিলো 4a আৰু y মানে আছিল 3b স্কয়াৰ দিবা কাৰণ স্কয়াৰ আছে ফৰ্মুলাটো এতিয়া আমি ইয়াক ভাঙি দিলো ভাঙাৰ পিছত আমাৰ কোনটো ফৰ্মুলা গুছি আহিব x - y হোল কিউব হেমতে আমি লিখিম ইয়াত x আছিল 4a ফৰ্মুলাত মাইনাস হেমতে মাইনাস দিলো y মানে আছিল 3b দিলো লগত আছিল হোল কিউবে কি বুজায় এই সংখ্যাটো মানে তিনিটা আছে গতিকে 4a - 3b into 4a - 3b into 4a - 3b 4 নম্বৰ অংকটো আমাৰ সমাধান হ'ল এতিয়া আমি যাম এতিয়া আহিছো আমি 5 নম্বৰ উৎপাদক বিশ্লেষণটোলে প্ৰথম তোমালোকে চিনগিটা চাবা চিনগিটা কিহত আছে প্ৰথম দুটা চিন মাইনাস আছে গতিকে আমাৰ এই মাইনাসৰ বীজগণিতীয় অভেদটো ব্যৱহাৰ হ'ব যেহেতু আমাৰ ইয়াৰ পৰা উৎপাদক উলিয়াব দিছে গতিকে আমি প্ৰথম 27 টোক আমি ভাঙি দিম 27 ক যদি কিউব কৰি দিও যেহেতু ইয়াত কিউব আছে কিউব কৰিব লাগিব 27 ৰ কিউব কিমান মানে ঘন কিমান 27 ক যদি আমি ভাঙি দিও কিহত পাম 3 লগত p আছিলে হেমতে আমি p দিব লাগিব 3p কিউব মানে কি 3 টা পূৰণ 3 3 গুণ 9 9 3 গুণ 27 লগতে p আছিলে p লগত কিউব আছিলে হেমতে p কিউব হ'ব কিন্তু এটো আছে আমাৰ ভগ্নাংশত থাকিলে বুলি তোমালোকে চিন্তিত হ'বলগীয়া কাৰণ নাই দুইটাকে আমি ঘনত উলিয়াই দিলে হ'ল গতিকে 1 ৰ কিউব কিমান 1 আৰু 6 ৰ কিউব হৈছে 216 গতিকে আমি দুইটাকে হোল কিউব বনাই দিম কাৰণ 1 ৰ লগতো কিউব হলে 1 হ'ব 6 ৰ লগতো কিউব কৰিলে 216 হ'ব মানে ইয়াত y মানে হৈছে এই গোটেই সংখ্যাটো আৰু লগতে x মানে হৈছে 3p হেমতে ফৰ্মুলাত আছিল আমাৰ মাইনাস বহাম ইনটু 3x স্কয়াৰ y x মানে হ'ব 3p লগত স্কয়াৰ ইনটু y মানে হ'ব 1/6 প্লাস 3 ইনটু x মানে কি হ'ব 3p ইয়াত y স্কয়াৰ আছে y মানে হ'ব 1/6 লগতে স্কয়াৰ এতিয়া আমি গম পালো যেন এটুক যদি আমি এই সূত্ৰটোৰ মতে ভাঙি দিয়া নাই জানো হেমতে আমি এই সূত্ৰটোলৈ লৈ আহিব লাগিব এই সূত্ৰটোৰ মতে কি আছিল x - y হোল কিউব ইয়াত x মানে কি আছিল 3p - y মানে আছিল 1/6 হোল কিউব যে কিউবটোৱে বুজাই কি তোমালোকক মই ইতিমধ্যে কলোৱে আমি তিনিবাৰ লিখি দিলে হ'ল 3p - 1/6 into 3p - 1/6 into 3p - 1/6 আমাৰ সকলো আমাৰ উৎপাদক বিশ্লেষণ আজিলে সমাধান হৈ গ'ল যদি ভিডিওটো ভাল পালে এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা